মই আজি এটা নতুন ভিডিঅ' বনাবলৈ লৈছোঁ। ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। ভিডিঅ'টো হৈছে কেনেকৈ মোবাইলৰ ভলিউম ইনক্ৰিজ কৰিব পাৰে। যেনেকৈ আপোনালোকৰ মোবাইলৰ স্পীকাৰটো যেনিবা মাতটো সৰু হৈ গ'ল, এটা এপ আছে, সেই এপটোৰ জৰিয়তে আপোনাৰ মোবাইলটো ভলিউমটো ইনক্ৰিজ কৰি দিব। এই ইনক্ৰিজ কৰিলে আপোনাৰ ভলিউমৰ মাতটো বাঢ়ি যাব আৰু আপোনালোকে গান ডাঙৰকৈ উপভোগ কৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাবস্ক্ৰাইব কৰিব আমাৰ ইউটিউব চেনেল টেকনিকেল অভিনৱক। ছাবস্ক্ৰাইব কৰি এই বেল আইকনটো দবাই দিব যাতে নতুন ভিডিঅ' আপোনালোকে প্ৰথমতে পায়। এতিয়া আপোনালোকে প্ৰথমতে ভলিউম বুষ্টাৰ এপটো ল'ব লাগিব। এইটো ভলিউম বুষ্টাৰ এপ। এইটো আপোনালোকে প্লে ষ্ট'ৰত উপলব্ধ হ'ব। এই ভলিউম বুষ্টাৰ এপটো প্লে ষ্ট'ৰত আছে। বেলেগ এপ এটা ওলাইছে। ভলিউম বুষ্টাৰ এপটো আপোনালোকে এপটো প্লে ষ্ট'ৰত কেনেকৈ ডাউনলোড কৰিব পাৰে দেখুৱাইছোঁ। কি বুলি লিখিব লাগিব দেখুৱাই দিছোঁ। এইটো চাৰ্চ বাৰডালত ক্লিক কৰিব, তাৰপিছত ভলিউম বুষ্টাৰ্ছ বুলি মাৰি দিব। এই 2 নম্বৰ অপশ্যনটো ভলিউম বুষ্টাৰ্ছ টোত ক্লিক কৰিব। মই তাত ক্লিক কৰিছোঁ। অ'পেন আপোনালোকে ইনষ্টল কৰি অ'পেন কৰিব। অ'পেন কৰিছোঁ। অ'পেন কৰিবলৈতো অলপ সময় লয় প্ৰথমতে। এতিয়া আপোনালোকে লিখিছে ৱাৰ্ণিং। এইটো যদি আপোনালোকৰ স্পীকাৰটো অলপ বেয়া হৈছে, তেতিয়া এইটো ইউজ কৰি পেলাই ভলিউমটো কৰিব পাৰে। ভাল হৈ থকা স্পীকাৰটোত এইটো ব্যৱহাৰ কৰিলে আপোনাৰ স্পীকাৰটো বেয়া হোৱা চান্স আছে। সেইটো কাৰণে ভাল ভলিউমৰটো সাৱধানে ব্যৱহাৰ কৰিব। এতিয়া মই অ'কেটো ক্লিক কৰিছোঁ। তাৰ বেটেৰী বুষ্ট কিমান কৰিব পাৰি ইমান কৰি দিলোঁ। মই এটা ভলিউম বুষ্ট কৰি দিলোঁ। আপোনালোকে দেখিছে কৰি দিলোঁ। এতিয়া ছেটিংছলৈ যাব। ছেটিংছলৈ ভলিউম কণ্ট্ৰলাৰ কৰি মেক্সিমাম এল' ভইচ। আপোনালোকৰ যদি স্পীকাৰ একদম মাতটো সৰুকৈ 100 দিব, এইটো আপোনালোকে চইচ কৰিব কিমান দিলে আপোনালোকৰ ফোনটোৰ কাৰণে ভাল হ'ব। তাৰপিছত বুষ্টটো দি দিলে এইটো এটা হৈ গ'ল। আপোনালোকৰ ফোনৰ ভইচটো বাঢ়ি গ'ল। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। আৰু আপোনালোকে এপটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।